সো হেল্ল' গাইজ আগতে কি হৈছিল জানে না ধৰি লওক ল'ৰা একজনৰ ঘৰ নলবাৰীত সি ডিচি অফিচত এপ্লাই কৰিলা পৰীক্ষা হ'ল উত্তৰ গুৱাহাটীত দুনিয়াত টকা পইচা খৰচ কৰি পেলাই পৰীক্ষা দিবা গেল যাই পেলাই নাপলাক তাৰে পিছৰ বাৰ এপ্লাই কৰিলাক পোষ্টেলত তাতেও দুনিয়াৰ পঢ়া শুনা কৰি পেলাই পৰীক্ষা দিলাক নাপলাক তাৰে পিছৰ বাৰ এপ্লাই কৰিলাক ক'ৰবাৰ বেংকত তাতেও পৰীক্ষা দি পেলাই নাপলাক তো এই বাৰে বাৰে ফেইল হ চিষ্টেমটোৰ কাৰণে আমাৰ অসমৰ বেছিভাগ য়ং জেনেৰেশ্যনৰ মন ভাঙি চিঙি চেছ কিন্তু এতিয়াৰ পৰা সেনাই নহয় আৰু সেই গুড নিউজটো হ'ল বৰ্তমান যিকোনো চৰকাৰী চাকৰি নহওক কিয় বা বেংকে হওক এক পৰীক্ষা মাত্ৰ এটাই হ'ব আৰু সেই পৰীক্ষাটো পাতিব এজেঞ্চি এটা আমাৰ যেনেকৈ ধৰক গেছ এজেঞ্চি থাকে অৱশ্যে তাতকৈ বহুত ডাঙৰ এজেঞ্চি দিয়কচোন নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি সেই এজেঞ্চিটোৱে এটাই পৰীক্ষা পাতিব এতিয়া যদি কাৰোবাৰ ধৰক চাকৰি ল'বৰ ইচ্ছা আছে তেওঁ ভালকৈ পঢ়া শুনা কৰি পেলাই সেই একবাৰে পাছ কৰিব লাগিব পৰীক্ষাটোত বাৰে বাৰে ধৰক আপুনি এতিয়া আজি পোষ্টেলৰ পৰীক্ষা দিব গেল কালি বেংকৰ পৰীক্ষা দিব গেল কালি ক'ৰবাৰ পৰীক্ষা দিব গেল সেই চিষ্টেমটো আৰু এতিয়া নাই গতিকে চৰকাৰী চাকৰি পদ আগতকৈ বহুত বেছি সুবিধাজনক হৈ উঠিলে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো মই কৈয়ে নাই যোৱাকালি মধ্যপ্ৰদেশত কি হৈছে গম পাই নাই এতিয়া ধৰক মধ্যপ্ৰদেশত কিবা এটা বিভাগত ধৰক এটাই পোষ্ট ওলাক বা 1 লাখে পোষ্ট ওলাক তাতে অনলি মধ্যপ্ৰদেশত চলিহে চাকৰি পাব তাৰ বাহিৰে বাকী বেলেগ ষ্টেটত চলি তাতে আৰু চাকৰি ল'ব নোৱাৰে আৰু সেই চিষ্টেমটো যদি আমাৰ ধৰক অসমতো আহে এতিয়া আমাৰ অসমত ধৰক ৰেলৱে যেতিয়া এক্সাম হয় দুনিয়াৰ বিহাৰী চলি মেকাই পায় কিন্তু সেই চিষ্টেমটো যদি আমাৰ এতিয়া অসমত আহে অসমত কেৱল অসমীয়া চলিয়ে চাকৰি পাব আৰু এই চিষ্টেমটো আপোনালোকেনো কি ভাবে কমেণ্ট ছেকশ্যনত ডেফিনেটলি কমেণ্ট কৰি কওক আৰু আজি মোৰ গাটো সিমান এটা ভাল নহয় গতিকে বহুত বেছি ভালকৈ বুজাব নোৱাৰিলোঁ আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকৰ কাৰণে ট্ৰাই কৰি দিম চ' থেংক ইউ ছ' মাছ।